নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰলৈ ডিমৰ আঞ্জাৰ ৰেচিপি লৈ আহিছোঁ আৰু এইখন আঞ্জা মই অলপ বেলেগ ধৰণে বনাইছোঁ। আজি মই এই আঞ্জাখন নাৰিকল দি বনাইছোঁ। তেন্তে বলকচোন চাওঁ মই কেনেদৰে বনালোঁ। আৰু ইয়াৰ কাৰণে প্ৰথমতে আলু আৰু ডিমখিনি বইল কৰি ল'ব লাগিব। তাৰ কাৰণে এটা কুকাৰত আলু আৰু ডিমখিনি লৈ ল'ব আৰু এমগ পানী দি আধা চামুচ নিমখ দি 3টা চিটি অহালৈকে সিজাব লাগিব। মই ইয়াত সৰু সৰু আলুগুটি লৈছোঁ, যদি আপোনালোকে ইচ্ছা কৰে ডাঙৰ আলুগুটিও ল'ব পাৰে। তিনিটা চিটি পৰাৰ পিছত এতিয়া আমাৰ আলু আৰু ডিমখিনি ভালদৰে সিজি গ'ল। এতিয়া আমি দুইখিনি এক্সট্ৰা কৰি উলিয়াই ল'ম। এতিয়া আমাৰ এই ডিমৰ আঞ্জাখন বনাবলৈ আমি কি বস্তু লৈছোঁ এবাৰ চাই লওঁ আহক। এয়া মই আলু গুটিখিনি বাকলি গুচাই ল'লোঁ, এয়া ডিমখিনিও গুচাই ল'লোঁ আৰু এতিয়া বিলাহীখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াত 4টা কেঁচা জলকীয়া লৈছোঁ, 2টা পিঁয়াজ লৈছোঁ আৰু কেইফুটামান নহৰু আৰু এডোখৰ আদা লৈছোঁ। আৰু গুড়ি মছলাৰ ভিতৰত মই আধা চামুচ ধনিয়া পাউডাৰ, আধা চামুচ জিৰা পাউডাৰ আৰু আধা চামুচ গৰম মছলা পাউডাৰ, 3টা লং আৰু 3 টুকুৰা দালচেনি, এটা তেজপাত আৰু 1 কাপ ৰুকা নাৰিকল লৈ লৈছোঁ। এতিয়া গেছত কেৰাহীটো পাতি ল'ব আৰু অলপ গৰম হ'বলৈ দি তাত মিঠাতেল দি দিব। প্ৰথমতে ডিমকেইটা ফ্ৰাই কৰি ল'ব লাগিব, সেইকাৰণে তাত আধা চামুচ নিমখ আৰু আধা চামুচ হালধি দি দিব। নিমখ আৰু হালধিখিনি দিয়াৰ পিছত ভালদৰে এনেদৰে মিলাই দিব। এতিয়া ডিমকেইটাও দি দিব। মই আটাইকেইটা একেলগে দিছোঁ, আপোনালোকে এটা কৰিও ভাজিব পাৰে। ডিমৰ কালাৰটো ৰঙা হোৱালৈকে অলপ ভাজি ল'ম মই। আমাৰ ডিমখিনি আৰু ভাজিব নালাগে, ইমানটো ৰঙা হোৱালৈকে ভাজিলেই হ'ল। আৰু এতিয়া ভাজি লোৱা ডিমকেইটা এটা বাটিত কাঢ়ি ল'ম। ডিমকেইটা কাঢ়ি থোৱাৰ পিছত সেই তেলতে গোটা গৰম মছলাকেইটা দি দিব আৰু যদি তেল কম হয় তেন্তে তাত আৰু অলপ তেল দি ল'ব। গোটা গৰম মছলাখিনি দিয়াৰ অলপ সময় পাছত তাত কাটি থোৱা পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দি দিব। পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি অলপ ৰংটো সলনি হোৱালৈকে ভাজি থাকিব লাগিব। পিঁয়াজৰ ৰংটো সলনি হোৱা যেন লাগিলে তাত পিচি থোৱা আদা নহৰু পেষ্টখিনি দি দিব। এতিয়া আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে আমি পিঁয়াজৰ লগত সেইখিনি ভাজি ল'ব লাগিব। আৰু আদা নহৰুৰ কেঁচা গোন্ধটো যোৱাৰ পিছত এতিয়া আমি ইয়াত কাটি থোৱা বিলাহীখিনি এড কৰি দিম। আৰু বিলাহীখিনিও পিঁয়াজখিনিৰ লগতে অলপ ভাজি ল'ম। বিলাহীখিনি ভালদৰে গলি যোৱাত সহায় হ'বলৈ মই এতিয়াই নিমখ আৰু হালধিখিনি ইয়াত এড কৰি দিম। মই ইয়াত আধা চামুচতকৈ অকণমান বেছি নিমখ এড কৰিছোঁ, আপোনালোকৰ প্ৰয়োজন অনুসাৰে দিব। আৰু ইয়াত মই আধা চামুচ হালধি এড কৰিছোঁ। এতিয়া হালধি আৰু নিমখখিনি বিলাহীখিনিৰ লগত ভালদৰে মিলাই দিব। এনেদৰে অলপ সময় ভজাৰ পিছত বিলাহীখিনি যেতিয়া অলপ গলিবলৈ ষ্টাৰ্ট কৰিব তেতিয়া ইয়াত 1 কাপ গৰম পানী এড কৰি দিব।
পানীখিনি এড কৰাৰ পিছত ভালদৰে মিলাই দিব বিলাহীখিনি। ভালকৈ মিলাই দিয়াৰ পিছত এতিয়া আমি ইয়াত গুড়ি মছলাখিনি এড কৰি দিম। এনেদৰে গুড়ি মছলাখিনি অলপ পানী দি ভাজি ল'লে খাবলৈ বহুত টেষ্টি হয় চব্জিখন। এতিয়া ভালদৰে মছলাখিনি মিলাই দিব হেতাখনেৰে। এতিয়া মই ইয়াত আধা চামুচৰ জোখৰ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। আপোনালোকে যদি ইচ্ছা নকৰে নিদিব, যদি ইচ্ছা কৰে দি দিব পাৰে। মই ইয়াত কালাৰটো ভাল হ'বৰ কাৰণে দিছোঁ আৰু ভালদৰে মিলাই দিব। আৰু এনেদৰে আমি এতিয়া মছলাখিনি ভাজি ল'ব লাগিব ভালদৰে। এনেদৰে মছলাখিনি যদি আগতীয়াকৈ ভাজি লয় অলপ পানী দি, তেতিয়া চব্জিখন বহুত টেষ্টি হয়। আৰু এনেদৰে পানী দিয়াৰ পিছত আপোনালোকে যেতিয়ালৈকে তেল বিৰিঙি নাহে তেতিয়ালৈকে ভাজিব লাগিব। মই এনেদৰে অলপ সময় ভাজি ল'ম, তাৰপিছত ইয়াত নাৰিকলখিনি এড কৰি দিম। নাৰিকল মই 1 কাপ জোখৰ লৈছোঁ, আপোনালোকে ইচ্ছা কৰিলে ইয়াতছে কমায়ো দিব পাৰে। এতিয়া এইখিনি ভালদৰে মিলাই ল'ম আৰু অলপ সময় এনেদৰে ভাজি ল'ব লাগিব আমি। চাওকচোন নাৰিকলখিনি এড কৰি দিয়াৰ পিছত মছলাখিনি কিমান ডাঠ হৈ গৈছে। এনেদৰে যদি আপোনালোকে যিকোনো চব্জিত নাৰিকল এড কৰি খাব বিচাৰে তেতিয়াহ'লে আগতেই মছলাখিনিৰ লগতেই নাৰিকলখিনি দি ভাজি ল'ব। নাৰিকল এড কৰিলে যিকোনো ভাজি বা যিকোনো তৰকাৰীয়ে বহুত টেষ্টি হৈ যায়। এয়া চাওকচোন আমাৰ মছলাখিনি ৰেডি হৈ গ'ল, ডাঠ হৈ আহিলে আৰু ছাইডত তেল বিৰিঙি আহিলে। এতিয়া আমি ইয়াত সিজাই লোৱা আলু গুটিখিনি দি দিম আৰু মছলাখিনিৰ লগত ভালদৰে মিলাই দিম। আৰু এতিয়া আমি ইয়াত ভাজি থোৱা ডিমকেইটাও দি দিম আৰু ভালদৰে মিলাই দিম। এনেদৰে ডিম আৰু আলুখিনি অকণমান টাইম ভাজাৰ পিছত এখন ঢাকন দি ভালকৈ ঢাকি থ'ব যাতে মছলাখিনি আলু আৰু ডিমখিনিত মিলি যায়। এতিয়া প্ৰায় 5 মিনিটমানৰ পিছত মই ঢাকনখন উদঙাই দিছোঁ আৰু এনেদৰে 1 বা 2 মিনিট ভাজি ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ জোখাৰে পানী দি দিব। চব্জিখন যদি আপোনালোকে অলপ থুপথুপীয়াকৈ খাব বিচাৰে তেতিয়াহ'লে আপোনালোকে পানী অলপ কমকৈ দিব। আমাৰ ঘৰত মানুহ অলপ বেছি আছিল বাবে আমি ইয়াত পানী অলপ সৰহকৈ এড কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে শুকানকৈও খাব পাৰে। পানীখিনি দিয়াৰ পিছত ঢাকন নিদিয়াকৈ তৰকাৰীখিনি ভালদৰে উতলাই ল'ব। আমাৰ তৰকাৰীখন ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দি এটা চিচাৰ বাটিত আপোনালোকক উলিয়াই দেখাই দিছোঁ। চাওকচোন আমাৰ নাৰিকল দিয়া ডিমৰ আঞ্জাখন ৰেডি হৈ গ'ল। তেনেদৰে আপোনালোকেও নাৰিকল দি ডিমৰ আঞ্জাখন বনাই খাই চাবচোন, সঁচাকৈয়ে বহুত টেষ্টি হয় খাবলৈ। বন্ধুসকল, আজি যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আহি থকা ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। ধন্যবাদ।